নিষ্কানাই গাঁও প্ৰাথমিক বিদ্যালয়ৰ বাবে এটা দুখবৰ হঠাৎ আহি পৰিলেহি। দুখবৰ এটা আহি পৰিলেহি আমাৰ নগাখুলি নিষ্কানাই প্ৰাথমিক বিদ্যালয়ত, যিহেতু আমাৰ সকলোৱে জ্ঞাত আমাৰ 17/8/2025 চন ৰবিবাৰ দিনাখন আমাৰ এটা দুখবৰ আহিলে আমাৰ বিদ্যালয়ে লগতে আমাৰ গোটেই অঞ্চলবাসীৰ কাৰণে। যিটো আমাৰ নগাখুলি নিষ্কানাই প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী যি আমাৰ শিক্ষক আছিলে স্বৰ্গীয় গোপীনন্দ গোৱালাদেৱ, তেখেতৰ যি আমাৰ ৰবিবাৰে তেখেতৰ মৃত্যু ঘটিছে, আমাৰ মাজৰ পৰা হেৰাই গৈছে। তো তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আমি আজি 3 দিনৰ দিনা যি আমাৰ সৰু সুৰা আমি মেনেজিং কমিটিৰ সভাপতি, ৰাইজ আৰু বিদ্যালয়ৰ যি প্ৰধান শিক্ষক আৰু আমাৰ যি ছাত্ৰ ছাত্ৰী, আমাৰ ৰান্ধনি সকলোবিলাকে লাগি আমি এটা কাৰ্যসূচী লৈছোঁ। যিহেতু আমাৰ ছাৰৰ ঘৰলৈকে আমি এটা শোভাযাত্ৰা, ল'ৰা ছোৱালীৰ শোভাযাত্ৰা লৈ তেখেতৰ আত্মাৰ যেন চিৰ সদ্গতি লাভ কৰে তাৰ কামনাৰে আমি আজি এই খন্তেকতে আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰি আমি আমাৰ যি শোভাযাত্ৰা আছে ছাৰৰ ঘৰলৈকে, তো ছাৰৰ ঘৰলৈকে আমি যাম বুলি মানে এটা আমি অনুষ্ঠান আজি লৈছোঁ আমাৰ সমূহ ৰাইজ আৰু ছাৰ আৰু আমাৰ মেনেজিং কমিটিৰ তৰফৰ পৰা। বৰ্তমান আমি এতিয়া তেখেতৰ বিদেশী আত্মাৰ যি সদ্গতিৰ বাবে আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিম। 1 মিনিটে কোনো হেৰি নকৰিব, চবে একদম চুপচাপ, 1 মিনিট সময় ৰেডি। ঠিক আছে, আজি সমাপ্ত। আমি এই মৌন প্ৰাৰ্থনাৰ লগতে আমি আজি আমাৰ নিজৰ যি কাৰ্যসূচী শোভাযাত্ৰা আমি আৰম্ভ কৰিম। আৰু কোনোবাই দুআষাৰমান ক'ব নেকি? আমাৰ দুষাৰমান অলপ আমাৰ স্কুলৰ যি শিক্ষক যোৱা দেওবাৰে ঢুকাল, তাৰ আত্মাৰ শান্তিৰ কাৰণে আমি আজি মৌন প্ৰাৰ্থনা কৰিলোঁ। আৰু লগতে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি ৰেলীখন ওলাই আহিলোঁ। ধন্যবাদ। ছাৰৰ ফালৰ পৰা দুষাৰ কৈ দিয়ক। আমাৰ বিদ্যালয়ৰ ছিনিয়ৰ তথা প্ৰাপ্তবয়স্ক শিক্ষক, সহকাৰী শিক্ষক স্বৰ্গীয় গোপীনন্দ গোৱালাদেৱ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আজি আমি শোকসন্তপ্ত হৈ বিদ্যালয় পৰিচালনা সমিতিৰ লগতে ৰান্ধনি আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি সমবেত হৈ শোভাযাত্ৰা তেখেতৰ ঘৰলৈকে শোভাযাত্ৰা কৰিবলৈ মনস্থ কৰিছোঁ। আৰু তেখেতৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰে, তেখেতে দান কৰি যোৱা শিক্ষাদানে যাতে ভৱিষ্যত প্ৰজন্মক আগুৱাই নিয়ক আৰু তেখেতৰ আত্মা যদি চিৰ শান্তি পায়, আমাৰ লগৰ পৰা আঁতৰি তেখেতে এক সুঠাম সুস্থিৰ এটা দেশ লয়গৈ বুলি মোৰ ফালৰ পৰা ইমানকে কৈ পেলাই মই সামৰিছোঁ। আমি সকলোৱে ছাৰৰ যি স্থানীয় গাঁৱৰ বাসগৃহ আছিলে, সেই বাসগৃহলৈ সকলোৱে এনেদৰে ছাত্ৰ ছাত্ৰীসকলৰ লগত মেনেজিং পৰিচালনা কমিটিৰ সদস্যসকল, স্থানীয় ৰাইজৰ সহযোগত এইদৰে ছাত্ৰ ছাত্ৰীসকলে এক শোভাযাত্ৰা উলিয়াই ছাৰৰ যি স্থানীয় ঘৰ আছিল গাঁৱত, সেই গাঁৱৰ ঘৰলৈ এক শোভাযাত্ৰা উলিওৱা হয়।
খন্তেক সময় পাঠদান স্থগিত ৰাখি তেখেতৰ বিদেশী যি আত্মাৰ সদ্গতিৰ বাবে সকলোৱে 1 মিনিট মৌন ব্ৰত মৌন প্ৰাৰ্থনা কৰি তেখেতৰ ঘৰলৈ যি শোভাযাত্ৰা এক কৰা হয় সকলো ছাত্ৰ ছাত্ৰীৰ লগতে, যিহেতু আমাৰো শিক্ষাগুৰু আছিল, বিদ্যালয়খনৰ লগতে ছাত্ৰ ছাত্ৰীও আৰু স্থানীয় ৰাইজৰো বহুখিনি ক্ষতি সাধন হ'ল তেখেতৰ অকাল মৃত্যুত। তেখেতৰ আত্মাই যিহেতু নেদেখাজনৰ ওচৰত যি ঠাইত নাথাকক কিয় তেখেতৰ আত্মাই সুখ সমৃদ্ধি লাভ কৰে, তাৰে সকলো ছাত্ৰ ছাত্ৰীয়ে একত্ৰিত হয় আজি এই শোভাযাত্ৰা গ্ৰহণ কৰে। আমি তেখেতৰ স্থানীয় বাসগৃহত উপস্থিত হৈছোঁ, যিহেতু তেখেত গাঁৱৰ পৰা ডিব্ৰুগড় বাণীপুৰ স্থিতত ঘৰ বনাই আছিলে, যিহেতু গাঁৱতো তেখেতৰ এটা সৰু সুৰা ঘৰ আছিল। সেই ঘৰলৈকে ল'ৰা ছোৱালী সকলোৱে শোভাযাত্ৰা কৰি তেখেতৰ ঘৰত ধূপ চাকি জ্বলাই মৌন প্ৰাৰ্থনা কৰে। ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ স্থানীয় ৰাইজো পৰিচালনা সমিতিৰ সভাপতি সকলোৱে মিলি তেখেতৰ ঘৰৰ চোতালত ধূপ চাকি বন্তি প্ৰজ্বলন কৰে। এয়া হ'ল তেখেতৰ জন্মস্থান। বিনোদ চাহ বাগিচা তেখেতৰ জন্মগ্ৰহণ নগাখুলি নিচকানাই প্ৰাথমিক কৰিছিল। আজি সকলো ছাত্ৰ ছাত্ৰী লগ হৈ একত্ৰিত হৈ তেখেতৰ চোতালত তেখেতক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। তেখেতৰ বিদেশী আত্মাৰ সদ্গতিৰ বাবে সকলোৰে শ্ৰদ্ধা, তেওঁ আমাক শিক্ষা প্ৰদান কৰিছে। আমি ক শ্ৰেণীৰ পৰা তেওঁৰে শিক্ষাদান আমি প্ৰদান কৰিছোঁ। আজি আমাৰ নিচকানাইগাঁও নগাগুলি নিচকানাইগাঁও প্ৰাথমিক বিদ্যালয়ৰ সকলো কণ ল'ৰা ছোৱালী স্কুলৰ পৰা ওলাই আহিছে ছাৰক এটা শ্ৰদ্ধাঞ্জলি ইয়াত জ্ঞাপন কৰিবৰ কাৰণে, আৰু আমি স্থানীয় ৰাইজো আহিছোঁ। সেয়েহে আজি আমাৰ স্কুলৰ আমাৰ শিক্ষক তেওঁ প্ৰথম আৰম্ভণি কৰিবৰ কাৰণে আমি ৰাইজে অনুৰোধ জনালোঁ। চমুকে দুই একটা বক্তব্য দিয়া। স্বৰ্গীয় আমাৰ গোপীনন্দ গোৱালা, যিহেতু আজি দেওবাৰ দিন, তেখেত এই পৃথিৱীখন এৰি পিনে গুচি গ'ল। অতি দুখৰ কথা, যিহেতু সকলো ৰাইজে জানে আমাৰ এইখন স্কুলৰ শিক্ষক আছিল এইখন অঞ্চলৰে। তেওঁৰ অৱদান যাতে আমি অনন্তকাললৈকে প্ৰতিটো জীৱনত পাহৰিব নোৱাৰোঁ। তেখেতে যি অৱদান দিলে এইখন স্কুলৰ প্ৰতি, আজি সেইখন অৱদান আমি পাহৰিবও নোৱাৰোঁ। যাতে আগন্তুক দিনত সদায় তেখেতক নেপাহৰিম। আৰু আজি তেখেতক আমি সকলোৱে ছাত্ৰ ছাত্ৰী পৰিচালনা কমিটি, স্কুলৰ প্ৰধান শিক্ষক, ৰাইজ সকলো মিলি আমি তেখেতৰ বাসগৃহত তেখেতৰ শ্ৰদ্ধাঞ্জলি কামনা কৰিবৰ কাৰণে উপস্থিত হৈছোঁ। আজি নগাগুলি নিচকানাইগাঁও প্ৰাথমিক বিদ্যালয়ৰ যিজন সহকাৰী শিক্ষক গোপীনন্দ গোৱালা আমাৰ মাজত নাই। এই গতিকে আজি
আজি তৃতীয় দিনাখনে আমি স্কুলৰ কাৰ্য অৰ্থাৎ শিক্ষা তৎকালীনভাৱে বন্ধ কৰি আমি তেখেতৰ শ্ৰদ্ধা জনাই তেখেতৰ কাৰণে খন্তেক সময় তেখেতৰ চিৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনাই ধূপ চাকি জ্বলাই তেখেতৰ চিৰ আত্মাৰ বাবে যে স্বৰ্গীয়জনৰ চিৰ আত্মা শান্তি পাবৰ কাৰণে আমি প্ৰাৰ্থনা জনাবলৈ ইয়াত উপস্থিত হৈ আহিছোঁ। আৰু নগাগুলি নিচকানাই গাঁৱৰ তেখেত এজন সহকাৰী শিক্ষক আছিল আৰু তথা মোৰো শিক্ষক আছিল। আজি প্ৰায় সংখ্যক এই থকা আমাৰ মোৰ বয়সৰ ল'ৰা ছোৱালীবিলাকৰ তেখেতৰ প্ৰাক্তন শিক্ষক আছিল আৰু আজিৰ প্ৰজন্মত তেখেতে আমাৰ ল'ৰা ছোৱালীৰো তেখেতৰ শিক্ষক আছিল। তেখেত কিন্তু আজি আমাৰ মাজৰ পৰা নাই। বৰ দুখৰ কথা আৰু তেখেতৰ যিহে কাৰ্যকালৰ অৱদান এইটো চিৰ যুগমীয়া থাকিব আৰু তেখেতৰ অৱদানো আমাৰ মাজত চিৰদিনৰ থাকিব আৰু তেখেতে আমাৰ মাজত আজি নাই, কিন্তু সেই মৰম চেনেহ আমাৰ নমৰা প্ৰজন্মলৈকো আমাৰ অন্তৰত সদায় থাকিব। সেয়ে আমাৰ আজি তেখেতৰ আগত প্ৰাৰ্থনা আৰু তেখেতৰ স্বৰ্গীয় আত্মাখন য'তেই যেনে থাকক, ঈশ্বৰ আৰু ভগৱানে তেখেতক শান্তিপূৰ্বকে ৰাখক। ধন্যবাদ। লগাই দিয়া। হাতৰ ইয়াতে দিবি। নমস্কাৰ জনাই ল'বা। সদায় কৈয়ে থাকোঁ অনুষ্ঠানবিলাক বিদ্যালয়ত। তোমালোকে পাহৰিলা নেকি? একদম লাইনকে যেনেকে লাইন আছিলি তেনেকে আহিব ৰ। না সেইটো গৈ থাকিব তো টাইমটো। বহুত দীঘল হৈ গ'ল।